দীননাথ উপাধ্যায়ক মোকলাই আনক। জাগুনত বিধায়ক ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। 24 ঘণ্টাৰ ভিতৰতে অপহৃত উপাধ্যায়ৰ সন্ধানৰ দাবী। ৰাধা চেতিয়াক মুক্তিপণ আদায়ৰ সময়সীমা আলফা স্বাধীনৰ। 8 জুনত জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াৰ ফানিং চাহ বাগিচাৰ পৰা আলফা স্বাধীনৰ কেদাৰে অপহৰণ কৰা দীননাথ উপাধ্যায়ৰ সন্ধান বিচাৰি জাগুনত অব্যাহত আছে প্ৰতিবাদ। আলফা স্বাধীনৰ ফালৰ পৰা দীননাথ উপাধ্যায়ৰ আহ্বানৰ ভিডিঅ' মুকলি কৰি দিয়াৰ পিছৰে পৰা প্ৰতিবাদত উত্তাল হৈছে জাগুন। শনিবাৰে আলফা স্বাধীনে ভিডিঅ' প্ৰেৰণ কৰাৰ পিছৰে পৰা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ব্যৱসায়ী ৰাধা চেতিয়াৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈছে উদয়পুৰবাসী। দেওবাৰে ফানেং চাহ বাগিচাৰ গৰাকী ৰাধা চেতিয়াৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ জনাইছিল ৰাইজে। সোমবাৰে প্ৰায় 6 ঘণ্টা জুৰি 115 নম্বৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি বিধায়ক ভাস্কৰ শৰ্মাক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনালে জাগুনৰ উদয়পুৰবাসীয়ে। আলফা স্বাধীনকো দীননাথ উপাধ্যায়ক মুক্তি দিয়াৰ জনালে আহ্বান। আজিও বহুতো ৰাইজে সন্মান কৰে পৰেশ বৰুৱা ডাঙৰীয়ালৈ। এটা আহ্বান উদয়পুৰ ৰাইজৰ, তেখেতে নিৰীহ লোকক বেলেগৰ মেটাৰত লৈ গৈছে, নিৰীহ লোকক মুক্তি কৰি দিয়ক। অপহৰণ কাণ্ডৰ মেইন জড়িত হৈছে ভাস্কৰ শৰ্মা আৰু ৰাধা চেতিয়া। সিহঁতে কি কৰে আমি নাজানো, কি লেনদেন আছে সিহঁতৰ আমি নাজানো। আমাৰ দেউতাক অতি সোনকালে সিহঁতে এৰি দিব লাগে, মোৰ এইটো অনুৰোধ আলফা স্বাধীনলৈ। 3,50 লাখ টকাৰ 19 জুনৰ ভিতৰত আদায় বিচাৰিলে আলফা স্বাধীনে। আলফা স্বাধীনে মুক্তিপণ আদায়ৰ সময়সীমা বান্ধি দিয়া উদ্বিগ্ন হৈছে অপহৃত দীননাথ উপাধ্যায়ৰ পৰিয়াল। ইফালে গোৰ্খা ছাত্ৰ সন্থাই অপহৃতক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে আলফা স্বাধীনলৈ জনালে দাবী। ৰাধা চেতিয়াৰ লগত আলফা স্বাধীনৰ কি অংক মিলা নাই, কি মিলিবলৈ আছে সেইখিনি আমি নাজানো। আচলতে তেওঁ সাধাৰণ খাটি খোৱা মানুহ আৰু সেইকাৰণে আলফা স্বাধীনৰ বিনম্ৰ আমি অনুৰোধ যাচিব বিচাৰিছো যে বিনা স্বত্বে তেওঁলোকে যেনেধৰণে অপহৰণ কৰি নিছিল তেনেধৰণে আমাক মুকলি কৰি দিব লাগে। জাগুনৰ পৰা কেমেৰা পাৰ্চন দীপকৰ সৈতে প্ৰাঞ্জল প্ৰতিম ভূঞা, DY365।